কবিতা বিচ্ছেদৰ কাঠগড়া। তোমাৰ আৰু মোৰ বিচ্ছেদৰ ওপৰত এটা গোচৰ তৰা হ'ল। বিচ্ছেদক আটক কৰি লৈ অনা হ'ল। বিচ্ছেদ এতিয়া এৰাতিৰ বাবে লকাপত। বিচ্ছেদৰ বিচাৰ আৰম্ভ হ'ল। যদি বিচ্ছেদ হাৰি যায় তেনেহ'লে মই তোমাৰ আৰু তুমি মোৰ। যদি বিচ্ছেদ জিকে তেনেহ'লে আমি লগ নাপাম আৰু কেতিয়াও ইজনে আনজনক। বিচ্ছেদ এতিয়া কাঠগড়াত। সময়ক মতাই অনা হ'ল। সময় নিৰপেক্ষ আৰু স্পষ্টবাদী। তেওঁকেই পতা হ'ল বিচাৰপতি। বিচাৰ আৰম্ভ কৰা হ'ল। উশাহটো নোলোৱাকৈ তুমি আৰু মই বহি থাকিলোঁ আদালতৰ শুকান বেঞ্চত। কথা হ'ল সাক্ষী হৈ থিয় দিব কোন? বিচাৰপতিৰ হুকুম। অতি সোনকালেই থিয় দিব লাগে সাক্ষী। মই ক'লোঁ, গছ, নদী, মথাউৰি, কলেজৰ বেঞ্চ, বৰুৱা হোটেলৰ সেই চাহৰ কাপটো, টিউচনৰ দীঘলীয়া বাট, ঠেলি ঠেলি লৈ যোৱা সেই চাইকেলখন, তোমাৰ সেই পুৰণি ৰঙা ক্লিপটো, সকলো থিয় দিব। তুমি ক'লা, বালি আৰু অৰণ্যৰ পাহাৰ পাৰ হৈ দেখিলোঁ সিহঁত যে কুঁৱলীৰ দৰে ধূসৰ। মই ক'লোঁ, ধূসৰ বুকু খান্দি সিহঁতে পুতি থৈছে নিয়ৰ যেন স্মৃতিৰ ফুল। তুমি ক'লা, মোৰ যে সেই অধিবক্তাজন, তেওঁৰ ওপৰত মোৰ অকণমানো বিশ্বাস নাই। ময়ো ঠিক সেইষাৰ কথাকেই ক'ব খুজিছিলোঁ। আমি আমাৰ ক্ৰোধ, সন্দেহ ইত্যাদিবোৰক অধিবক্তা পতাটো জানো উচিত হৈছে? তুমি পিছে একো নক'লা, ময়ো একো নক'লোঁ। মই তোমাৰ উশাহৰ শব্দ শুনিছোঁ। তোমাৰ উশাহ কঁপিছে কিয়? তুমি যে একো নক'লা। তুমি ক'লা, মই যদি অধিবক্তাক বিশ্বাস নকৰোঁ, কাক বিশ্বাস কৰিম কোৱা? তোমাক। মই আৰু একো নক'লোঁ। বিচাৰ চলি থাকিল। কাঠগড়াত আমি সোমাই থাকিলোঁ। মোক মোৰ পৰা আঁতৰাই আৰু তোমাক ঠিক তোমাৰ পৰা আঁতৰাই। উশাহটো গিলি থৈ আদালতৰ সেই শুকান বেঞ্চত আমি বহিয়েই থাকিলোঁ। এফালে তুমি আৰু আনফালে মই।